নমস্কাৰ বন্ধুসকল সকলোকে জিতমনি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল বহুত ভাল খবৰ যিসকলে অসম পুলিচৰ এবিএন ইউবিৰ বাবে যিসকলে ফিজিকেল পাছ কৰি থৈছে মানে যিটো আপোনালোকৰ 6600 যি 62টা ভেকেন্সি আছিলে তাৰ বাবে যিসকলে ফিজিকেল পাছ কৰি থৈছে তেওঁলোকৰ বাবে বহুত ভাল খবৰ। কাৰণ বন্ধুসকল ডিজিপি ছাৰে আপোনালোকে নিশ্চয় দেখিছে মাত্ৰ 23 মিনিট হৈছে পোষ্টটো শ্বেয়াৰ কৰিবলৈ ফেচবুকত তেওঁ কৈছে যে আপোনালোকৰ যি ৰিটুন যি এক্সামিনেশ্যন এবি আৰু ইউবিৰ হে আপোনালোকৰ 2022 এণ্ড ফেব্ৰুৱাৰী আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বুলি তেওঁ ফেচবুকত শ্বেয়াৰ কৰিছে। আৰু চ' ডিয়াৰ কেণ্ডিডেট প্লিজ কিপ ইনভাইট ইন ইয়ৰ চেল্ফ এণ্ড কিপ ৱৰ্কিং হাৰ্ড। তো বন্ধুসকল আপোনালোকক প্ৰেক্টিচ কৰিবলৈ তেওঁ কৈছে মানে আপোনালোকক অনুশীলন কৰিবলৈ তেওঁ কৈছে, ঠিক আছে। তো বন্ধুসকল যিটো আপোনালোকে যিসকলে এক্সামৰ বাবে অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে ভাল খবৰ, যিহেতু এক্সাম ইতিমধ্যে কৈ দিছে আপোনালোকৰ ফেব্ৰুৱাৰী মাহতেই হ'ব। আৰু মই আগৰ পৰাই কৈছিলোঁ বহুকেইটা ভিডিঅ'ত কৈছিলোঁ যে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। তো বন্ধুসকল ইনফৰমেশ্যনটো ইমানেই আছিলে। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীলৈ। ইমানেই, ধন্যবাদ।